এতিয়া বাজিল 6:34 দেখি পাইছে নাইবা তো উঠিছোঁ 4:30তে মানে 6টা বজাত ওলাই যোৱা কথা আছিল ক'ত ওলাই যোৱা কথা আছিল এটা ট্ৰিপত কিন্তু আধা ঘণ্টাটো লেট হ'বই আমাৰ এইটো কি ক'ম আৰু সকলোৰে বেছি ভাগৰে হয় চব কৈ আছোঁ লাহে লাহে বলক একেলগে পেকিং চেকিং হৈ গ'ল তো বস্তু দেখি গম পাইছে ধামাকা ট্ৰিপ হ'ব ফাইনেলি পুৰা দেৰি হৈ গ'ল একদম সোনকালে ওলাব লাগিছিল 6টাত কাৰণ গৈ আছোঁ বহুত দূৰত গুৱাহাটীৰ পৰা বেলেগ এখন ষ্টেট পৰি যায় লাহে লাহে কৈ আছোঁ আপোনালোকক ক'ত গৈ আছোঁ দুদিনৰ কাৰণে গৈ আছোঁ কিন্তু আজি কি জানেনে গাৰ্লছ ট্ৰিপ আমাৰ অকল ছোৱালী গাৰ্লছ ট্ৰিপ আৰু আছে এজনী উঠাই লওঁ ধামাকেদাৰ ব্লগ হ'ব দুদিন বেক টু বেক আহি থাকিব চাই থাকিব একদম মই এটা কথা কওঁ ডিগ্ৰীত একদম চবৰে বেগ ভৰ্তি মোৰে খালি এটা বেগ ইমানে কাপোৰ আমি ঠাণ্ডা জেগাত যাই আছো গাইজ কাপোৰ লাগে ইয়াত চিট চেঞ্জ কৰিব কাৰণ বমি ভাৱ হৈয়ে গ'ল অলৰেডি ধনশ্ৰীৰ গাটো অকণমান বেয়া লাগিছে তো চিটটো চেঞ্জ কৰি ল'লো মোৰো গা বেয়া লাগিছে ফাইনেলি ব্ৰেকফাষ্ট টাইম আৰু আহি পাই গ'লো নংপু আৰু কাক লগ পাইছে জানেনে একদম আমাৰ পৰিয়াল আমাৰ একদম মানে ইয়াতে নংপুত যে ছাবস্ক্ৰাইবাৰ লগ পাম বাপৰে বাপ চাওক নংপুতো ছাবস্ক্ৰাইবাৰ লগ পাইছো আজি বহুত ভাল লাগিছে ধনশ্ৰী বাইদেউক লগ পাই আপোনাৰ ভিডিঅ' চাই থাকোঁ বহুত ভাল লাগে আৰু তোমাৰ বোলে ৱাইফেহে বেছিকে চাই তুমি মোৰ ৱাইফে আপোনালোকৰ দুজনৰ ভিডিঅ' প্ৰায় আপলোড হোৱাৰ লগে লগে চায়েই বঢ়িয়া ভাল লাগি গৈছে দেই নংপুতো যে লগ পাইছো কোনোবাই পুৰি খাইছে কোনোবাই ৰুটি খাইছে কোনোবাই চাহ অমলেট যোনে যি ভাল পায় তাকে খাইছে খানা বানা শেষ আৰু তাৰ পিছত আকৌ আমাৰ আৰম্ভ যাত্ৰা এতিয়া ড্ৰাইভাৰটো চেঞ্জ হৈ গ'ল ল'ৰাৰ পৰা ছোৱালী হৈ গ'ল ড্ৰাইভাৰ এইফালে ধনশ্ৰী বা ড্ৰাইভাৰ হৈ গ'ল আৰু এইফালে দাদা আমাৰ পাৰ্টিৰ হৈ গ'ল নেকি তাকেতো আৰাম দিছে আপোনাক তাকেতো গা বেয়া লগাই তাই গাড়ীখন চলাব আৰম্ভ কৰিছে কাৰণ এতিয়া অলপ গা ভাল হ'ব বোলে এতিয়া চবৰে বেলেগ টেকনিক না হয় নহয় গা ভাল কৰা এইটোৱে মোৰ গা ভাল কৰা টেকনিকটো আৰু খাব লাগে কিবা মোবাইলটো লৈছো কাৰণ আজি মোৰ ৰাস্তাত অকণমান অৱস্থাটো বেয়া হৈ গৈছিলে গা বেয়া হৈ তাৰপিছত লাহেকে গাড়ী চালি চলোৱাৰ পিছত অকণমান ভাল পালো আৰু এতিয়া আমাৰ পিছফালে কি নাই জোচ নাই শুই আছে চব আমাৰ আমি খোৱা নাই দেই আমি আহাৰ পাই আছো ধনশ্ৰী বা লক্ষ্মণমা পুৰা বেল্টি আছে আৰু আমাৰ আজি একদম খতৰকা খিলাৰী টাইপ আজি দাদা এজন আছে আমাৰ লগত এয়া চাই দিয়ক এইফালে বিৰাট সাংঘাতিক চলাই আৰু গুৱাহাটীৰ পৰা মেঘালয়ৰ জয়ন্তীয়া হিলছৰ যোৱা ৰাস্তাটো ইমান বেছি ধুনীয়া আমি ফটোজ ৰিলছ শ্বুট নকৰাকৈ কেনেকৈ থাকোঁ বাৰু আৰু সেইবোৰ চাবলৈ আপোনালোকে ইনষ্টাগ্ৰাম প্ৰফাইলত যাব লাগিব আৰু ৱেলকাম টু জয়ন্তীয়া হিলছ আৰু আমি পাই গ'লোঁ প্ৰায় জোৱাইত সোমাই গ'লোঁ জোৱাই হৈছে ৱেষ্ট জয়ন্তীয়া হিলছৰ হেড কোৱাৰ্টাৰ বুলি কোৱা হয় আৰু গুৱাহাটীৰ পৰা জোৱাইলে প্ৰায় 4 ঘণ্টা সময়টো লাগে 160 কিলোমিটাৰ হয় কিন্তু ৰাস্তাবোৰ অকোৱা পকোৱা এতিয়া আমি গৈ আছো কুঁৱলী ফালি মেঘৰ মাজেৰে এনে কি কোৱা নাই এয়া চাওঁ কুঁৱলী এনে মানুহে অকল চেৰাপুঞ্জী গৈ থাকে কুঁৱলী খাবৰ কাৰণে জোৱাইত ঠাণ্ডাও আছে কুঁৱলীও আছে দুইটা আছে অৰিজিনেলি বহুত কুঁৱলী ফ্ৰেণ্ডছ ফোনত অলপ ক্লিয়াৰ দেখাই পায় অৰিজিনেলি বহুত বেছি কুঁৱলী কি হৈছে বেক চাইডে মাৰি লৈছে আপোনাৰ মানুহ দৰে ঠাণ্ডা লাগছে ঠাণ্ডা পুৰা ষ্টিল বডি হৈ আছে এইটো ষ্টিল বডি মই কম্বল লৈ শুম ফাইনেলি আমি পাই গ'লো আমলাৰেম বুলি কয় নেকি এৰিয়াটো আমলাৰেম আমলাৰেম তো এতিয়া আমি ডাইৰেক্ট কাৰাংচুৰি যোৱা নাই আৰু আমি আগতে বুকিং কৰা আছিল হোমষ্টে আহি পাইছো দেখাই আছো ভালকে অলপ পিছত আৰু ফুল ধেমাকা হ'ব কিন্তু এতিয়া দেৰি হৈছে আমি পটককে চেঞ্জ কৰি লওঁ তাৰপিছত একদম কাৰাংচুৰিৰ কাষতে আছো আমি একদম কাৰাংচুৰিৰ ওচৰত এইটো ৰুমতে আনাৰকলিক চুনোৱা হৈছিলে আমাৰ হোমষ্টে ৰুমত দিবাৰো আছে হিলো আছে ইয়ে দেখিয়া ইয়াতে আনাৰকলিক আমি নহয় এইবোৰ গালি মানে ধেমালি কৰিছো গাইজ বুজিছে নহয়
তো হৈ গ'লো ৰেডি চেডি এয়া মানে পানীত নামিম ন সেই হিচাপত ইয়াতে চেঞ্জ কৰি লৈছোঁ তাত আৰু চেঞ্জ নকৰোঁ এয়া চাওক ইমান ধুনীয়া পৰিৱেশ কুঁৱলী পৰি আছে এইপিনে আমাৰ ৰুম এইপিনে আমাৰ ৰুম এইয়া সেইটো চাওক চব ভিডিঅ' বনোৱাত বিজি ছোৱালী আপি চাওক চাও 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 এয়া চাওক এয়া এইপিনে আমাৰ লগত অহা দাদাও পুৰা একদম ৰেডি হৈ লৈছে পুৰা এতিয়া যোৱাহে কথা আৰু এইখন গেট কাষতে আৰু সোমাই গৈয়ে অলপ তলত নামি যাব লাগিব ব'ল হয় আমি আজি ভিজিট কৰিম কৰিংচুৰী ৱাটাৰফলছ অকণমান অফবিট টাইপৰ জেগা হয় এইটো এতিয়া অৱশ্যে বহুত পপুলাৰ হৈছে লাষ্ট 2 বছৰমানত হৰি হৰি কি ঠাণ্ডা হৰি হৰি পানীত নামাৰ কাৰণে ৰেডি হৈ আহিলোঁ ড্ৰেছ চেছ কৰি এতিয়া কুঁৱলী আয়ো বৰষুণো দি আছে কিনকিনীয়াকে বা বৰষুণ চাওক ভিগি ভিগি বাঢ়িছে তাতে তেল দেখাই আমি একদম পুৰা পানীত নামিম বুলি অহাৰ কাৰণে সিহঁতক বৰষুণত তিয়াই দিছে আমি পানীত নামিম বুলি ৰেডি হৈ অহাৰ কাৰণে বৰষুণে একেবাৰে যা তহঁতে বোলে ঠাণ্ডাতে ধুই আৰু মোবাইল পুৰা তিতিছে বৰষুণত অৱস্থা নাই এতিয়া লৈ লোৱা এনেকে নামি যাব লাগিব সেইফালে 20 মিনিট মান নামি যাব লাগিব আমি চব গৈ আছো এতিয়া ব'লা সেইকাৰণেতো হোম ষ্টেটোৰ মুখৰ আগতে মেইন কৰিংচুৰী গেটখন আছিল তাৰ পৰা 1 কিলোমিটাৰ গাড়ীৰে সোমাই আহি ওপৰত গাড়ী থৈ তলত খোজকাঢ়ি আহিলোঁ 20 মিনিটমান তাৰপিছত পাই গ'লোঁ কৰিংচুৰী ৱাটাৰফল সেইফালেদি আমি আহিছিলোঁ টিকেট ল'লোঁ টিকেট 50 টকাকৈ পৰিছে পাৰ হেড লাইফ জেকেট ল'লে এক্সট্ৰা 100 টকা আৰু এইপিনে চাওক কৰিংচুৰীৰ মেইন এণ্ট্ৰেঞ্চ আৰম্ভ হৈ গ'ল এইবিলাক চেঞ্জিং ৰুম আছে তাৰে পিছত টয়লেট বাথৰুম আছে আৰু এইপিনেদি নামি গৈ এয়া চাওক গৈ আছো তলত ৱাটাৰফলৰ আৱাজ শুনিছেনে আপোনালোকে দম দম পাইছো ইমান মজা লাগিছে এণ্ড ফাইনেলি গাইছ চাওক কৰিংচুৰী কেনেকুৱা এই পাগলা হৈ গৈছে এই একদম মানে সোমাই গৈছে নেচাৰৰ লগত দেখি এয়া চাওক নীলা নীলা পানী সাংঘাতিক মজা পুৰা ফুল এনজয় কৰি আছো আমি চাৰিওফালে নেচাৰ সেউজীয়া পৰিৱেশ তাৰে নিজৰ মাজত একদম গাখীৰৰ নিচিনা পানী এয়া দেখিছে নহয় তাতে কিমান ধুনীয়াকৈ পৰি আছে আৰু আগতে যেতিয়া কৰিংচুৰী আহিছিলোঁ একদম তলত মানে ইয়াতে নামি কিনে গা ধুইছিলোঁ পুৰা এনজয় কৰিছিলোঁ এতিয়া মনচুন ছিজন বাৰিষা বহুত বৰষুণ দি আছে তাৰে কাৰণে এইকেইদিন বোলে একদম তলত নামি গা ধুব দিয়া নাই কিন্তু ওপৰত গা ধুব দিয়ে আমি মানে নামিব দিয়ে এতিয়া আমি ওপৰলৈ যাম উফ কি যে মনোমোহা দৃশ্য এই যে মই আঙুলিৰে দেখাই আছোঁ এই শিলখিনি ওচৰে পাজৰে এনে মানুহ ভৰ্তি হৈ থাকে আৰু ইয়াতে চুইমিং হৈ থাকে আমি ইয়াৰ আগৰবাৰ আহোঁতে ইয়াৰ পৰা পানীটো যেতিয়া তলত নামি যায় অকণমান ধাৰটো কম থাকে তেতিয়া চুইম কৰিব দিয়ে কিন্তু এতিয়া যিহেতু বৰষুণ বতৰ দিয়া নাই আৰু এয়া চাওক এইখিনি হৈছে কেম্প কৰিব পাৰে কোনোবাই যদি ইয়াত ৰাতি থাকে ইয়াত ৰাতিও থাকে বহুতে আহি বাহিৰৰ পৰা ৰাতিটো কটাই ইয়াত আৰামছে এনজয় কৰিব পাৰে পানী মনচুন কাৰণে বাৰিষাৰ কাৰণে ধাৰ চাওক কিমান স্পীডত মাই গড আমাৰ চব ফটো ছেশ্যন আৰু ৰিলত ব্যস্ত এয়া ফটো পোষ্ট দিয়াত ব্যস্ত তাৰে পিছত এইফালে মধুস্মিতা তাইও এনেকৈ মধুস্মিতা ডিজি বাৰু ভিডিঅ' ফটোত ব্যস্ত সাংঘাতিক পৰিৱেশ সাংঘাতিক নাচিছা নেকি নাচি আনিলো মজা মজা মজা
ওপৰত উঠি আহোঁতে যিহেতু বহুত ভাগৰ লাগে গতিকে অকণমান আধা ৰাস্তাত ৰৈ এটা ভিউ পইণ্টৰ পৰা ফলছটো আকৌ এবাৰ দেখালোঁ চাওকচোন কি ধুনীয়া লাগিছে দূৰৰ পৰাও নামোতেতো পূৰা নামি গ'লোঁ ফ্ৰেণ্ডছ উঠোতে একদম ভাগৰতে অৱস্থা বেয়া হৈ গৈছে ফাটি গৈছে চবৰে বাট তথাপিও ইমান ধুনীয়া ৱেডাৰ এয়া চাওক এইপিনে চাওক মৌচম কুঁৱলী পৰি আছে আমি ৰৈছোঁ উঠি আহিয়ে য'ত পাই সৰু সৰু ষ্টল 4-5খনমান আছে তাতে এতিয়া খাই আছোঁ মেগী 2 रुपए का मैगी जो 2 मिनट का मैगी जो 2 मिनट में कभी नहीं बनते हैं केতিয়াও নবনে এয়া চাওক পাহাৰীয়া অঞ্চলত খোৱাৰ মজাই বেলেগ উফ ৰাম ফ্ৰেণ্ডছ ফাইনেলি কিবা এটা ভালকৈ পিন্ধি ল'লোঁ আহি কাপোৰ চাপোৰ চেঞ্জ কৰি ফ্ৰেছ ট্ৰেছ হৈ ল'লোঁ হোমষ্টেত আছোঁ আৰু হোমষ্টেবিলাকতো এনেকুৱাই অকণমান চিম্পল ৰুম থাকে ইমান হাই ফাই নহয় তাতে আকৌ এনেকুৱা জেগাৰ হোমষ্টে কথা কৈছোঁ আৰু তাৰপিছত এতিয়া আমি অলপমান ওলাই যাম আৰু গধূলিও হ'ব ইভিনিঙো হ'ব আৰু আমাৰ এজনী এই ইয়াতে ফনিয়াই আছে আমি দুজনী এটা ৰুম লৈছোঁ সিহঁত দুজনী এটা ৰুম লৈছে আমি এৰিবও নোৱাৰা হৈছোঁ সেইকাৰণে আমি য'তে যাওঁ একেলগে থাকোঁ আমি দুজনী এইটো ৰুম লৈছোঁ এটা আৰু সিহঁতে সিফালৰ ৰুমটো একেলগে আৰু আমি এমনেও ঘূৰি আহি আকৌ একেলগে আড্ডা দিম ৰাতি শুবৰ কাৰণেহে দুটা ৰুম আৰু ইভিনিং হৈ গ'ল 5:30-6 বাজে আৰু এতিয়াও কুঁৱলী আৰু বৰষুণ কিনকিনীয়া আৰু ওচৰ পাজৰৰ পৰিৱেশটো যে ইমান সেউজীয়া নেচাৰ চায়ে ভাল লাগিছে মজা লাগিছে আৰু আমি এই কেইজন So friends, এই ভিডিঅ'টো ইয়াতে শেষ কৰিম আমি যাব ওলাইছোঁ আকৌ এটা জেগাত ক'ত যাব ওলাইছোঁ ৰাতিটো কেনেকুৱা যায় নেক্সট কি কৰিম সেইবোৰ চব নেক্সট ভিডিঅ'ত আহি আছে তো যদি ভিডিঅ'টো ভাল লাগিছে এইটো লাইক কৰি দিয়ক যিসকলে চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব ধনশ্ৰী বৈশ্য বুলি আছোঁ তো বাই বাই